ইয়াৰ পিছৰ প্লেনখন হ'ল একশ্যন প্লেন। থিয়কে 2, 7 আৰু 6 2, 7, 6 এই তিনিটা নাম্বাৰ যদি কাৰোবাৰ প্ৰেজেণ্ট থাকে তেতিয়া তেনেকুৱা লোকৰ একশ্যন প্লেনখন 100% কমপ্লিট হয়। আৰু এনেকুৱা ধৰণৰ লোকসকল কোনো কামত চিন্তা কৰি নাথাকে, তেওঁলোকে হাতে কামে কামটো কৰি শেষ কৰি পেলাবলৈ চেষ্টা কৰে সদায়। আৰু কুইক ডিচিশ্যন মেকাৰ, যিকোনো সিদ্ধান্ত লওঁতে তেওঁলোকে সময় নলয়, সহজে তেওঁলোকে ডিচিশ্যন লৈ কামটো আগবঢ়াই লৈ যায়। আৰু এই খেল ধেমালিত স্পৰ্টছৰ লগত জড়িত লোকসকল এই প্লেনখন সম্পূৰ্ণ সাধাৰণতে থাকে। আৰু তেওঁলোকে যিকোনো অপৰচুনিটি যেতিয়াই পায় তেওঁলোকে অপৰচুনিটিটো ল'বলৈ সদায় চেষ্টা কৰে। কাৰোবাৰ যদি এই প্লেনখন মিচিং থাকে তেওঁলোক সাধাৰণতে খুব লেজি, এলেহুৱা ভাৱৰ লোক হয়। আৰু কোনো সিদ্ধান্ত তেওঁলোকে বেলেগৰ সহায় নোলোৱাকৈ যিকোনো কামত সিদ্ধান্ত ল'বলৈ তেওঁলোকৰ অসুবিধা হয়। কাৰোবাৰ যদি 2 আৰু 7 2 আৰু 7টো প্ৰেজেণ্ট থাকে আৰু 6টো যদি এবচেণ্ট থাকে, তেনেকুৱা ধৰণৰ লোকসকল সাধাৰণতে খুব কেয়াৰিং, মৰমীয়াল স্বভাৱৰ হয়। তেওঁলোকে সাধাৰণতে খুব ধৰ্মৰ প্ৰতি বিশ্বাসী লোক হয়। খুব ইনটিউশ্যন পাৱাৰটো তেওঁলোকৰ বেছি থাকে, চেনচিটিভ পাৰ্চন হয়। তেওঁলোকে সাধাৰণতে অকাল চায়েন্স, গুপ্তবিদ্যা আদিৰ লগত জড়িত ব্যক্তিসকলৰ এই নাম্বাৰ দুটা প্ৰেজেণ্ট থকা দেখা পোৱা যায়। আৰু কাৰোবাৰ যদি 2 আৰু 6টো প্ৰেজেণ্ট থাকে, 7 এবচেণ্ট থাকে, তেনেকুৱা ধৰণৰ লোকসকল সাধাৰণতে দেখাত খুব শুৱনি হয়, গুড লুকিং পাৰ্চন হয়, খুব মৰমীয়াল চৰিত্ৰৰ লোক হয়। তেওঁলোকে আৰ্ট বা কলা দিশত তেওঁলোকে নিজৰ কেৰিয়াৰ সদায় গঢ়িবলৈ চেষ্টা কৰে। কিন্তু এনেধৰণৰ লোকসকল পানীৰ পৰা সংক্ৰমিত হোৱা যিকোনো বেমাৰৰ লগত তেওঁলোকে সহজে আক্ৰান্ত হোৱা দেখা পোৱা যায়। আৰু তেওঁলোকে নিজৰ নিকট পৰিয়ালৰ প্ৰতি মৰম চেনেহ বা পৰিয়ালৰ কাৰণে যিকোনো কাম কৰিবলৈ বা পৰিয়ালৰ ভালৰ কাৰণে যিকোনো কাম কৰিবলৈ তেওঁলোকে কুণ্ঠাবোধ নকৰে। কাৰোবাৰ যদি 7 আৰু 6টো ব্ৰিডত প্ৰেজেণ্ট থাকে, তেনেকুৱা ধৰণৰ লোকসকল সাধাৰণতে খুব ডিচিপ্লিন লোক হয়। আৰু তেওঁলোকে অপজিট ছেক্সৰ প্ৰতি বা বিপৰীত লিংগৰ প্ৰতি তেওঁলোকে সহজে আকৰ্ষিত হয়। জীৱনত তেওঁলোকে দুবাৰ বা তাতকৈ বেছি প্ৰেম সম্পৰ্কত আহিব পাৰে। আৰু এনেধৰণৰ লোকৰ এক্সট্ৰা মেৰিটেল এফেয়াৰ হোৱাৰ সম্ভাৱনা দেখা পোৱা যায়।